নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এই ভিডিঅ'টোত সপোনত দাঁত দেখিলে তাৰ কি ফল পায় এই সম্পৰ্কে আপোনালোকক জনাম। আপোনালোকে জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক, লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰক। তেন্তে এতিয়া আহকচোন দেৰি নকৰি আজিৰ মূল বিষয়টোলৈ আমি আগবাঢ়ো। যদিহে সপোনত দাঁত ভঙা দেখে তেন্তে ধন হানি হয় বুলি কয়। যদিহে আপুনি দাঁত সৰা সপোন দেখে তেন্তে মৃত্যু সম যন্ত্ৰণা পায় বুলি কোৱা হয়। যদিহে সপোনত আগৰ দাঁত সৰা দেখে তেন্তে ওচৰ চুবুৰীয়া বা আত্মীয় কুটুম্বৰ ভিতৰত ডেকা মানুহৰ মৃত্যু হোৱা সম্ভাৱনা থাকে। যদিহে সপোনত গুৰিৰ দাঁত সৰা দেখে তেন্তে ওচৰ চুবুৰীয়া বা আত্মীয় কুটুম্বৰ ভিতৰত বুঢ়া মানুহ মৰাৰ সম্ভাৱনা থাকে। যদিহে সপোনত সুন্দৰ দাঁত দেখা যায় তেন্তে সৎ চৰিত্ৰবান হয় বুলি কোৱা হয়। যদিহে সপোনত দাঁতৰ বিষ হোৱা দেখা যায় বা দাঁতৰ পীড়া হোৱা দেখা যায় তেন্তে ধন হানি হয় বুলি কয়। যদিহে আপুনি দাঁত লৰা সপোন দেখে তেন্তে শৰীৰত বেমাৰ হয় বুলি কোৱা হয়। আৰু যদিহে আপুনি দাঁত গজা সপোন দেখে তেন্তে শত্ৰু বৃদ্ধি হয় বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, সপোন সম্পৰ্কে এই তথ্যসমূহ ক'ৰ পৰা লোৱা হৈছে বা কেনেকুৱা অৱস্থাত দেখা সপোনে মানুহক ফল প্ৰদান কৰে আৰু 10টি ভাল সপোন আৰু 10টি বেয়া সপোন সম্পৰ্কে ইতিমধ্যে 3টা ভিডিঅ' আমি আগতে আপলোড কৰিছো। যদিহে আপোনালোকে সেই 3টা ভিডিঅ' এতিয়ালৈকে চোৱা নাই, আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈ সেই 3টা ভিডিঅ' চাই ল'ব পাৰিব। তাৰ লিংকসমূহ আমি দি দিছো। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে প্লিজ লাইক কৰক। যদিহে বেয়া পাইছে তেন্তে আপোনালোকে ডিছলাইকো কৰিব পাৰে। আৰু যদিহে আপোনালোকে ভাবিছে যে আমাৰ এই ভিডিঅ'টোৰ ওপৰত কিবা এটা মতামত দিব পৰা যায় তেন্তে প্লিজ আপোনালোকে আমাৰ তলত কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰে। আজিলৈ ধন্যবাদ।